তো হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তো আজি গৈ আছোঁ আমি এঠাইলৈ। তো আপোনালোকক দেখাইছোঁ। তো ব্লগটো আৰম্ভ কৰিছোঁ। ভাস্কৰো আহি আছে। তো বলক একেলগে আগবাঢ়ি যাওঁ। তো আহি পালে ভাস্কৰ। তো ঐ ভাই বাইকখন মোক চলাব দিয়ে। কি হ'লে মোক চলাব নেদে? চালা আমি ৰাইডাৰ হয়। তে বলক একেলগে। ক'ত লৈ যাই আছোঁ চাব আজি। ডেঞ্জাৰাছ জেগাত যাম আৰু তাতে যাই জাপ মাৰি দিম। তেলটো মাৰি দিওঁ, গাড়ীখনক অলপ কিবা এটা খুৱাই লওঁ। কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। বাহ, বতৰটো আপোনাৰ ভাল আছে আৰু লগতে ওপৰৰ ফালে চাওঁ, পুৰা একদম মেঘে আৱৰি ধৰিছে। টাইপলা বিশেষ গেছি বহি ভৰিখান মোৰ ভৰিখান কিবা চেপা চেপি কৰিব ধৰিছে আৰু আগত যাই ৰখবা লাগব একবাৰ। তো গাইজ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কৰি। দেখাই আছোঁ আজি জিলাপি বিচৰি যাম চেৰাপুঞ্জীত। তো গাইজ আমি আহি মানে কি আধা ৰাস্তাত ৰখি গ'লোঁ, মানে ভৰি পূৰা বিষাই গৈছে। তো সেইটো কাৰণে দে ভাস্কৰ সুধ এইটো কেনে ঠাণ্ডা পাইছা না? আমাৰ তাতকে অলপ ঠাণ্ডা বহুত আছে। তো বৰফ পৰিছে ইয়াতে একদম ঠাণ্ডাৰ কথা কৈছে, সিজি গৈছোঁ গৰমত। কি সুন্দৰ পৰিৱেশ এটা, একদম নিষ্ঠুৰ। এই নিষ্ঠুৰ নহয়, হুলস্থুৰ। কি ধুনীয়া একদম, মানে ঠাণ্ডা। ইটাহে ঠাণ্ডা লাগছি ভাস্কৰ। ঠাণ্ডা পাইছা? ইটা ঠাণ্ডা পাইছিলোঁ, তিতা ঠাণ্ডা বনাইছিলোঁ কিন্তু এতিয়া ঠাণ্ডা লাগছে। ইটা ঠাণ্ডা লাগছি। হা ব্লেংকেট ব্লেংকেট মানে মই কম্বলখন আকৌ থৈ দিলোঁ না, নহ'লে লৈ আহিলোঁ হয়। একচুৱেলি পানী আছে না। কি ধুনীয়া নদী। ক'ত দেখা এইফালে বেছি পানী আৰু এইফালে কম পানী। গেটখনত বন্ধ কৰি থৈ দিছে। এইফালে কম পানী, কিন্তু গাইজ এইফালে বহুত পানী। যদি এইফালে বানপানী, এইফালে কম পানী। যিয়ে নহওক, কিন্তু জেগা কিন্তু মজা লাগছে। পুৰা জনসাধাৰণ বহুত আছে ইয়াতে। শ্বিলং চিটি পাই গ'লো। শ্বিলং ভাস্কৰ, শ্বিলংটো তই দেখা নাই, আজি ফাৰ্ষ্ট টাইম হৈছে, চাই ল অলপ। এইখানে শ্বিলং, গম পাইছা? মোৰ জহতে দেখি দিলোঁ আৰু মেঘালয় ফাৰ্ষ্ট টাইম হৈছে। মেঘ আৰু আলয়, যাক কোৱা হয় মেঘালয়। अच्छा हमको सिखा रिया है। মেঘ ফাটি কিনে ওলাই যাম ঠিক মানে ধুনীয়া একদম, পুৰা মজা। ঠাণ্ডা বাঢ়ি যাই আছে, আগত যাই বৰফ ঠাণ্ডা নলি হ'ল, আগত যাই বোলে বৰফ হৈ আছে বোলে। কোনফালে যাব লাগে একো ধৰবা পৰা নাই। তো ভাস্কৰে চাই আছে মেপত, আৰু মোৰ ওচৰত আছে পুৰা পানী বৈ আছে পাহাৰৰ পৰা। তো ই ডাঙে কি কৰি আছে চাওঁ ৰ'ব। ডাঙ কি পালি জেগা বিচাৰি তলেদি যায়। তো এয়া নেটত চাই ল'লোঁ আৰু সুধি ল'লোঁ। তো এতিয়া যাই আছোঁ। কি ধুনীয়া বে ভাই, আজি লাইফত ফাৰ্ষ্ট টাইম দেখা পাইছোঁ এইটো জেগা। মই মেঘৰ লগত আজি কথা পাতিহে যাম ঘৰত। বাপৰা পুৰা পাহাৰৰ লেভেলত আহি গৈছোঁ আজি আমি। কি ধুনীয়া একদম, আকাশে মেঘে মানুহ বাইকে চব মিলি গৈছোঁ আজি। চব মজা একদম, কি ধুনীয়া, বিউটিফুল, ৱাণ্ডাৰফুল। চালি আছে জেগা। এইটো লাষ্ট চিন পুৰা একদম, ৰাস্তা শেষ আৰু এইখিনিত পুৰা ডাইৰেক্ট মেঘক লগ পাই যাম এইটোৰ পিছত। একদম পুৰা নিয়ৰ কুঁৱলী পৰা দিছে পুৰা একেবাৰে। আচলতে ইয়াত কুঁৱলী নহয়, ইয়াত মেঘেই। কুঁৱলী নহয় মেঘেই হয়, মানে আমি বহুত ওপৰত আছোঁ না। তো লাহে লাহে গৈ আছোঁ, পুৰা একদম মেঘ হৈ গৈছে। কি ৰখিব পাৰি অলপ আগত ৰখোঁ, য'ত আৰু বেছি মেঘ পাওঁ তাতে পুৰা একদম জুই, পুৰা ঠাণ্ডা লাগি গৈছে একদম। জুই নহয় মানে জুই পোৱাব ইচ্ছা গৈছে। কি ধুনীয়া যে পৰিৱেশটো চাওক না, মই আপোনাক দেখাই আছোঁ। পৰিৱেশ চাওক, একো মানে গমেই নাপায়। এয়া এনেকুৱা পুৰা লাৰি আছোঁ।
এনে তলৰ পৰা চাই থাকোঁ আজি ডাইৰেক্ট ফ্ৰণ্টা ফ্ৰণ্টি হৈ গৈছে আমাৰ তো মজা লাগিছে একদম আজি মই মানে কি ক'ম আৰু মানে আল্টিমেট বুলি কৈছে পুৰা আল্টিমেট হয় পুৰা আল্টিমেট লাগিছে জেগাটো ধুনীয়া শান্তিৰ পৰিৱেশ একদম গাড়ী মটৰ কম আৰু পুৰা সেউজীয়া মজা জেগা কিন্তু পুৰা একদম আল্টিমেট গাড়ী বহুত স্পীড তই কি কৰি আছা কি কৰি আছা চাদা খাবি হে ব্লগ বনাই আছো মই কি সেই ফাল্টু কথা ক চাদা চূণ চিগাৰেট এইবিলাকৰ কথা একো নকবি ভিডিঅ' চাই মানুহে তই সেইগিলা কথা কৈছা দে হ'ব দে যিয়ে ঠাণ্ডা লাগিছে জুই পাম আৰু অলপ আগত যায় কি ডাঙৰ ফুটবল দেখিছা না ইমান ডাঙৰ ফুটবল না কৰি আছো বহুত ভাগৰ লাগি গৈছে তো গাইজ বহুত সময় বাইক চলালো মই কঁকালৰ বিষ উঠি একদম আছো ময়ো আছো এই সেইগিলা বাদ দি এই পিছ চাইডে দেখি দি সাগৰ খান কিবা মহাসাগৰে না কি ধৰবাই প্ৰকাণ্ড সাগৰ এইখান দেখাই নাই আজি ফাৰ্ষ্ট টাইম দেখিলো মজা লাগিছে কিন্তু সাগৰখন বেয়া লগা নাই মই সাগৰখন দেখাই আছো আপোনালোকক বেয়া বাৰু লগা নাই আহি খুব ভাল লাগিছে বেছি সময় বাইকে চলালো বাৰু মই কিন্তু এটা কথা ন তোৰ হেৰি বুলি ক'ব গ'লে তোৰ চেৰাপুঞ্জীটো এই পাহাৰৰ মাজতে এটা যিটো ৰহস্য সোমাই আছে বা যিখিনি মজা এটা আছে না সেইখিনি কিন্তু তোৰ বেলেগত নাই আৰু ইয়াতে আহিলে প্ৰাকৃতিক সেই সৌন্দৰ্য উপভোগ কৰিম বুলি আহিলে হ'ল প্ৰকৃতিৰ কি লীলা ইয়াত এইবোৰ বাপৰে বাপ মেঘৰ মাজে মাজে পাহাৰৰ মাজে মাজে আহি যে খুব ধুনীয়া অভিজ্ঞতা বহুত ভাল ৰাস্তাও খুব ধুনীয়া এতিয়া বৰ্তমান কৰবাত হয়তো অলপ দুই এটা কেমেৰা লৰি আছে নহ'লে গাইজবোৰে কেনেকে যাব মানে দুই এটা গাঁতা থাকে ৰাস্তাত কিন্তু খুব ভাল বহুত ধুনীয়া ধুনীয়া জেগা ধুনীয়া পাহাৰবোৰ চাওক এইখনে হৈছে বিশাল সাগৰ বিশাল জলস্তৰ স্থলস্তৰ বুলি ক'লে দুটাও ক'ব পাৰি চব মিক্স হৈ গৈছে কি ধুনীয়া ন সাগৰে আৰু খালি মাজে মাজে অলপ মাটি আছে জংঘল আছে বৰ্তমান থিয় হৈ থকা ঠাইডোখৰ এনেকুৱা আমাৰ থিয় হৈ থকা ঠাইডোখৰ পুৰা মজা খুব ধুনীয়া বননিৰ মাজে মাজে আমি বৰ্তমান তো গাইজ আমি এতিয়া অলপ ফটো উঠো দুটামান ফটো উঠিম বুলি ভাবিলোঁ তাকো নহয় কেমেৰা হেং মাৰি দিছি ইয়াৰ পৰা আকৌ মোবাইলতে চাৰ্জ নহৈছে এনে হৈছে দেখাত বেয়া নাই এইগিলা চলি আৰু এতিয়া অলপ হেণ্ডছম আন না মডেলাৰ আন আমাৰ আৰু কেমেৰা ফটো উঠিলে কোৱালিটিয়ে বেয়া হৈছে আমাৰ উপায় নাই তথাপিতো মই কিন্তু অহংকাৰ নকৰোঁ হয় না লাখ টকীয়া কিন্তু আজি অন্তৰত বিৰাট শান্তি পাইছে শান্তিটো নেকি ঘৰ আজি ঘৰ নাযাওঁ এতিয়া মই মাটি কিনিম অলপ কিনি ইয়াতে মই ধনিয়াৰ খেতি কৰিম আৰু চাইডত মই তোৰ হেৰি বেহাৰ চিটি দিম বেহাৰৰ খেতি কৰিম তেতিয়া ধুনীয়াকৈ সেইখিনি বিক্ৰী কৰি কিনে সেই পইচা দি ধুনীয়াকৈ চলি যাব পাৰিম ইয়াতে থাকিব পাৰিম ঘৰ খেতি হৈছে এতিয়াতো ঘাঁহৰ খেতি হৈছে কিন্তু পিছলৈকে এইগিলা সেই কৰি দিম কি ধুনীয়া জেগা ইয়াতে থাকিব পাৰিলে আৰু কিবা লাগে নেকি আৰু মজা দুইলে দিলোঁ তো বন্ধুসকল আমি আৰু আগুৱাই নাযাওঁ ইয়াৰ পৰাই ঘূৰিম বুলি ভাবিছোঁ দেহায়ো মানা নাই বাইক ইমান চলাব নোৱাৰিম আৰু তো ঘূৰি যাম বুলিয়ে ভাবিলোঁ সুন্দৰ ইয়াতে উপভোগ কৰিলোঁ সুন্দৰ প্ৰকৃতি তই কি কওঁ বঢ়িয়া এইকেইটাৰ লগত পাতকেইটা গুচে দি ভাতকেইটা এনে থৈছোঁ ৰ কেমেৰামেন গিলা এনেকৈ লৈ নহয় ডিজাইনৰ কাৰণে পেলাই দিছোঁ চাওঁ মই কিবা এটা কৰি আছোঁ ৰ নাকাটিবি দেই তই এনেকৈ ডাইৰেক্ট দিবি ল তো আজিৰ ভিডিঅ'টো এইখিনিয়ে হ'ল আমি আৰু বেছি আগুৱাই নাযাওঁ তেতিয়া তো গাইজ আহি পালোঁ এতিয়া বৰ্তমান অলপ ৰখি দিছোঁ এটা জেগাত তো ৰখি কিনে ভাস্কৰে অকলে মুভি দি কিনে হেৰি খাই আছে মাকৈ মোক বোলে নেদে চাওঁ দিয়ে নেদে বোলে সি অকলে খাব খাম আনকি মেগী বনাব দিছোঁ ময়ো মেগী খাম ইয়াত নেটডংটো ডাইৰেক্ট নেটডঙে আৰু মেগী अभी गरम हो रहा है यहाँ पे देखा क्या लास्ट कुछ खाबा खा खाओ
লাজ কৰে ই অলপ দে খা একো নহয় দে খালাক সেই তোমাক দিছিল পপকৰ্ণ পপকৰ্ণ নহয় বে এইটো কি দে পুৰা পপকৰ্ণ এইটো পপকৰ্ণ নহয় এইটো কৰ্ণ আচ্ছা সেইটো প্ৰথমতে কৰ্ণ খালা মাকৈ বুলিয়ে কওঁ বুজি পাব। মাকৈ প্ৰথমতে মাকৈ খালাক মাকৈ খাই উঠি মাকৈ খোৱাৰ পিছত খালাক মেগী এতিয়া আকৌ চিপছ ঐ দেখা চাওঁ কি খাই আছা এতিয়া চিপছ মুখখনক যে অলপ ৰেষ্ট দিব লাগে সেইগিলা চিষ্টেমে নাই শিকাই নাই মানে মোক এতিয়া গাইলে থাকে কিবা গৰুৰ দৰে এনেকৈ হামলে থাকে এনি টাইম খায়ে থাকে চবে সেইকাৰণে এইগিলা চলিক আনাও দিগদাৰ বহুত খৰচ যায় এহঁতক পোহা আৰু হাতী পোহা একে হৈছে তো বুজাম খোলা কথা ডাইৰেক্ট ঘৰমুৱা হওঁ ভাগাৰ লাগি গৈছে বঢ়িয়া তই কিবা কবি দাং খাই থাকক মজা চাওক বঢ়িয়া জিন্দগী মানে খাবৰ কাৰণে জীয়াই আছে জীয়াই থাকি গ'লে নাখায় বাৰু বাই বাই